আজিৰ প্ৰগ্ৰামটো হৈছে যুৱক যুৱতীৰ নিচামুক্ত অভিযান। আমি কোকৰাঝাৰ গাৰ্লছ কলেজত এই প্ৰগ্ৰামটো মানে আৰম্ভ কৰিছোঁ আজি 26 তাৰিখ। প্ৰগ্ৰামটো আমাৰ 8খন ইভেণ্ট লৈ আমি পৰিচালনা কৰিছোঁ। প্ৰথম হৈছে আমাৰ সংগীত অভিযান, সংগীত প্ৰতিযোগিতা, দ্বিতীয়তে হৈছে নিচামুক্তি স্লেম কবিতা, তাৰপিছত ৰীল বনোৱা আৰু নাটক, নৃত্য প্ৰতিযোগিতা, শ্লোগান ৰাইটিং, বিতৰ্ক প্ৰতিযোগিতা আৰু চিত্ৰকলা প্ৰতিযোগিতা। আমি এইটো ডিষ্ট্ৰিক্ট লেভেল আমি মানে আয়োজন কৰিছোঁ। গোটেই কোকৰাঝাৰৰ প্ৰতিযোগী আগভাগ লৈছে। অলৰেডি আমি 8খন ইফালে অডিটৰিয়ামত আমি 5খন ইভেণ্ট দিছোঁ আৰু ইফালে ভিতৰত আছে আমাৰ 3খন, গোটেই 8খন। এইখনে লৈ আমাৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হ'ব। ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আমাৰ জাজ বহিছে, চিলেকশ্যন কৰিব। এই চিলেকশ্যন অনুযায়ী ৰাজ্যিক লৈ যাব আৰু ৰাজ্যিকৰ পিছত নেশ্যনেল যাব। এইখিনি আজি আমাৰ প্ৰগ্ৰাম চিলেকশ্যন কৰা নাই, প্ৰগ্ৰাম চলি আছে। আজি এইটো অৰ্গেনাইজড বাই মাই যুৱা ভাৰত কেন্দ্ৰ, যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়, ভাৰত চৰকাৰৰ অধীনত এই প্ৰগ্ৰামটো কৰা হৈছে। ওমেন এম্পাৱাৰমেণ্ট মহিলা সমিতি মানে কলাবৰেশ্যন কৰিছে। টিম কালচাৰেলৰ কৰিছে বিভাগত আৰু আৰ্ট কম্পিটিশ্যন বেলেগ ভাগ কৰিছে। 8খন মানে ইভেণ্টত আমি ডান্স চলি আছে আপোনালোকৰ 11টা, আৰু বাকী মানে আমি পাৰ্ট ৱাইজ আমি চবকে জাজ দিছোঁ। তেওঁলোকৰ হাতত লিষ্ট আছে, বহি কৰি আছে। গোটেই ইণ্ডিয়া হৈ আছে, ভাৰতবৰ্ষ। মেইন উদ্দেশ্য হৈছে আমাৰ সমাজখন নিকামুক্তি কৰিব লাগে ড্ৰাগছ সেৱনৰ পৰা। মানে যুৱক যুৱতী যিবিলাক আমাৰ ড্ৰাগছ বা গুটকা, তাম্বাকুৰ, ড্ৰিংক, যি বেয়া বস্তু কৰি তেওঁ মানে শৰীৰৰ কাৰণে আমাৰ এইটো হানিকাৰক হয়, সেই নেচাজাতীয় বস্তু আমাক বৰ্জন কৰিব লাগে। আমি এটা সুস্থ সমাজ কৰিব লাগে আৰু যুৱক যুৱতী আমাৰ দেশৰ ভৱিষ্যত। এওঁলোকে যদি আমাৰ এই নেচামুক্তিৰ পৰা মানে নিজকে আঁতৰাই ৰাখে, তেতিয়াহ'লে আমি এটা সুন্দৰ দীক্ষিত ভাৰত গঢ়িব পাৰিম। এইখিনিয়ে এই প্ৰগ্ৰামৰ মেছেজ।